তই যাবি ওপৰত ইহঁতে খাব আজি তো হাই এভৰিৱান গুড মৰ্ণিং সকলোকে মোৰ ফালৰ পৰা আৰু লগতে মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি যিহেতু উৰুকা, তো আজি উৰুকাৰ বজাৰ কৰিব যাম। এতিয়া আপোনালোক যোৱাকালি কৈছোঁ যে যোৱাকালি বজাৰ নাপালোঁ, তো আজিতো পামেই আৰু নিশ্চয় পাম। তো এতিয়া বাজিল 10টা, তো যাওঁ লাহে লাহে। আৰু যিহেতু আজি বজাৰ কৰিম বাৰু, মই নকৰিব পাৰোঁ বজাৰ, কাৰণ দেউতা কৰিম বুলি কৈছে। তো যদি দেউতাই কৰে দেউতাই কৰিব, যদি দেউতাই কিবা নোৱাৰে তেন মই কৰিম। আৰু দেউতাই অফিচ গৈছে, তো অফিচৰ পৰা আহোঁতে যদি বজাৰ কৰি আনে তো আনিব, যদি দেউতাই নানে তো মই আনিম। তো বলক তেন্তে অলপ বজাৰলৈ ওলাই যাওঁ। আৰু লগতে সকলোকে মোৰ ফালৰ পৰা হিয়া ভৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সকলোৱে ভালে কৰি থাকক তাৰে কামনা কৰিছোঁ। আৰু আজি ৰাতিটো এনজয় কৰক, উৰুকা যিহেতু। তো বলক তেনেহ'লে বেছি দেৰি নকৰি তেনেহ'লে যাওঁ বলক। আমাৰ ৰঙিয়াৰ বজাৰ আপোনালোক দেখাই আছোঁ আজি, বলক। আৰু আপোনালোকে বতৰটো চাওক, কি ধুনীয়া বতৰ কৰিছে আজি, পূৰা একদম খানা খোৱা বতৰ আৰু আজি। তো আজি খাক তামাম। তো গাইছ, আমি এতিয়া যাই আছোঁ বজাৰলৈ। আজি আপোনালোকে মানুহেই চাব নে মাছেই চাব, পূৰা দেখাই আছোঁ বলক। নহয়, তো গাইজ আমি বজাৰত চাই আহিলোঁ। এতিয়া আৰু বেলেগত যাম বুলি ভাবিছোঁ, কিন্তু ক'ত যাওঁ নাজানো। এই অৰ্কই জানে আমাৰ। অৰ্ক ক'ত যাবা? ঐ লাজ কৰি আছে অলপ দোষ। এই দেখে। তো গাইজ আমাক অৰ্কই ধুনীয়াকৈ চাহ তাহ দিলে, দি পিনে আমি খালোঁ। খাই এতিয়া আমি এপাক ওলাই যাম। আৰু ফাৰ্ষ্ট কিবা এটা কাম এটা আছে, কামটো কৰিম। কামটো কৰি আপোনালোকক আৰু দেখাই আছোঁ বজাৰ কিবা কিবি। আৰু আমাৰ লগত আহি পালে আমাৰ পূজাৰী, চৰি অভিজিত, এইজন আৰু এইজন আহি আছে আমাৰ বলক। তো গাইজ ইহঁতৰ কিবা বজাৰ আছিল, তো তাকে কৰিলে। আৰু এতিয়া আমি গৈ আছোঁ কেন্দুকোনা বজাৰলৈ। আমাৰ ৰঙিয়াৰ পৰা বেছি দূৰ নহয়, অলপ দূৰ। তো তাত যাওঁ আমি গোটেইকেইটাই, চাই আহোঁ বজাৰখন কেনেকুৱা কি চলি আছে। তো আমাৰ আৰু এজন লগাই আছে, এলত লাগিব না, ই নহয় ছিংগল হৈ যায়। তো বলক। আহি পালোঁ কেন্দুকোনা, আৰু ইয়াতে একদম ভিৰ। তো কিবাকৈ বাইক পাৰ্ক কৰিলোঁ আৰু আহিলোঁ। আপোনাক দেখাই আছোঁ বজাৰ, ৰ'বক। বাপৰে বাপ, চব্জিৰ পুৰা পাহাৰ হৈ আছে গাইছ, কি ক'ম আৰু। গাইজ ইয়াতো মাছৰে বজাৰ আছে, পূৰা মাছ 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 আৰু চাইড মাছ। মই দেখাই আছোঁ আপোনালোকক মাছ। গাইছ, মাছ কিনাতকৈ মাছ চোৱা মানুহ বেছি আছে। চবেই চাইহে আছে মাছ, লোৱা হ'লে কোনো নাই।
মাছনো কিমান চামে গাইছ, তেনে বলক অলপ মাংসৰ ফালে যাওঁ, মাংস বিচাৰি। তো গাইজ আমাৰ খোৱা লোৱা হৈ গ'ল এতিয়া লাহেকৈ যাওঁ। আৰু আমাৰ স্পেচিয়েলি থেংকছ আমাৰ অৰ্ক আৰু অভিজিত, কাৰণ মোৰ সিহঁতে ধুনীয়া এটা শ্বট লৈছে, আপোনালোকে দেখা পাইছে চাগে শ্বটটো। তো থেংক ইউ। ক'ত গ'লি ঐ? অৰ্কনীল ফোন আহি আছে কাৰোবাৰ। তো মোৰ ফালৰ পৰা সকলোকে আকৌ এবাৰ ৰঙালী তো সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ হিয়া ভৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে ভালকৈ থাকে তাৰ কামনা কৰিলোঁ। আৰু তোমালোকে কিবা ক'বা? অভিজিত কোৱা কিবা। আৰু আছে আমাৰ অৰ্কনীল, কিবা ক'বা নেকি? বিহুৰ শুভেচ্ছা দি দিয়া আকৌ। হেপী বিহু। ভালকৈ খুলি দিয়া। আমি যাই থাকোঁ তেন্তে, বলক তেন্তে ৰঙিয়া পাই লগ পাই আছোঁ আপোনালোকক, বলক। তো গাইজ আমি ৰঙিয়া নাপত ক'লে যে সিহঁতৰ ঘৰলৈ আহিব লাগে বিহু খাবলৈ। তো সিহঁতৰ ঘৰত যাই আছোঁ এতিয়া, অভিজিতৰ ঘৰত। তই যাবি ওপৰত, ইহঁতে খাব আজি তোক। তো গাইজ আপোনালোকে দেখালোঁ আমি বজাৰ, এতিয়া অলপ ময়ো লৈ লওঁ, নে কি কয় উৰুকা বুলি। তো গাইজ মই আহি পালোঁ ঘৰ, আৰু এতিয়া এইবোৰ থৈ লওঁ, থৈ পিনি আপোনালোকক কথা পাতি আছোঁ, একেবাৰে ৰাতি কথা পাতি আছোঁ, যিহেতু এতিয়া বিশেষ নাই আকৌ। তো এইবোৰ বজাৰবোৰ থৈ লওঁ ঘৰত, পিনে অলপ ৰেষ্ট লওঁ, লৈ পিনে ৰাতি কথা লগ পাই আছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ আপোনালোকৰ ভাল লাগে তেন্তে মোৰ কমেণ্ট ছেকশ্যনত জনাবচোন যে ভাল লাগে বা বেয়া লাগে, কিবা কমেণ্ট দিব। তো সেই কমেণ্টেৰে মই বহুত উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ। তো আপোনাৰ এটা কমেণ্টৰ বাবে মই ৰৈ থাকোঁ। তো জনাব আৰু কিবা এটা ভাল লাগে বেয়া লাগে। তো বাই বাই। তো ফাইনেলি হৈ গ'ল ৰাতি, ৰাতি হোৱা নাই, গধূলি হৈ আছে বৰ্তমান, 6টামান বাজিল চাগে, তো বাজিল। তো মই বৰ ৰেডি কৰি দিলোঁ, মাছ মাংস ধুই পিনে। তো আপোনালোকক দেখাই আছোঁ বাৰু যে কি আছে। আৰম্ভ কৰিছোঁ ব্ৰইলাৰৰ পৰা। এই হ'ল ব্ৰইলাৰ, মানে এইটো মানে ধৰক ভাজি কৰি খাম আৰু এইফালে আছে মাছ, চব অলপ অলপ আনিছোঁ। আৰু এইফালে আছে মাংস ছাগলীৰ। তো এইখিনিয়ে, আৰু মই ইয়াত আৰম্ভ কৰিছোঁ কাটিবলৈ। তো দেউতা আহি আছে, তাৰপিছত একেলগে বনাম বাৰু। আৰু এই পনী আজি মাৰোঁ বুলি, আৰু ধনিয়া আৰু কিবা কিবি ইয়াতে মছলা চছলা কিবা কিবি আছে। আৰু ইয়াতে আছে আপোনাৰ এইবোৰ আছে আৰু কিবা কিবি। আৰু আজিৰ এই ভ্লগটো মই ইয়াতে সমাপ্ত কৰিম, কাৰণ আৰু বেছি নকৰোঁ আৰু দেউতা আহিব ভাল নালাগে, আৰু অলপ লাগি চাগি দিব লাগিব। তো আজিৰ ভ্লগটো ইয়াতে সমাপ্ত কৰিছোঁ। তো আজিলৈ বাই বাই, টাটা। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব, লাইক কমেণ্ট শ্বেয়াৰ চব কৰি থাকিব। আৰু লগতে আৰু কিবা আছিল নেকি? লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। তো বাই বাই, টাটা।